দেখিছে নহয় আজিৰ ৰেচিপি হ'ল মাছৰ আঞ্জা বনাম। এয়া হ'ল মাছ, এয়া হ'ল পিঁয়াজ, এয়া হ'ল বিলাহী এটা, তাৰপিছত এয়া মই আদা ৰহুন মই মিক্সিত পিচি লৈছোঁ, জলকীয়া দিছোঁ। এয়া হ'ল তেজপাত, এয়া হ'ল লং ইলাচি, আৰু এয়া হ'ল জিকা যে ফুল মানে খেচ, সেই হ'ল জাহা খেচ, আৰু এয়া হ'ল আলু। এইখিনি এতিয়া মই বনাম, আপোনালোকে ধুনীয়াকৈ চাই থাকিব। ফাৰ্ষ্ট মই মাছখিনি ভাজি লওঁ, তাৰপিছত মই এইখিনি বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ধুনীয়াকৈ মাছখিনি ভাজি ল'লোঁ, এতিয়া বনাম। এয়া চাওক তেলখিনি এতিয়া গৰম হৈছে। মই ফাৰ্ষ্ট আলুখিনি ভাজি ল'ম। আলুখিনি ফাৰ্ষ্ট ভাজি লওঁ। মই আলু গোটেইখিনি দি দিছোঁ। ভালদৰে লৰাই দিছোঁ। আলুখিনি ৰঙচুৱা অলপমান হ'ব দিম। ৰঙচুৱা হওক। আলুখিনি দেখিছেনে ৰঙচুৱা হৈ গৈছে। মই এইখিনি এতিয়া এটা পাত্ৰত মানে বাকি থ'ম। আলুখিনি বাকি ল'লোঁ। এতিয়া মই দিম, ইয়াত দিম মই যি লং সেইখিনি আছে, দালচেনিখিনি সেইখিনি দি দিছোঁ। তাৰপিছত ইয়াত তেজপাত দি দিছোঁ। পিঁয়াজখিনি দি দিছোঁ, দেখিছেনে? জলকীয়া আৰু এতিয়া অকণমান চাওক, এইখিনি অলপ ৰঙচুৱা হওক। আপোনালোকে ইয়াতকৈ অলপমান বেছিকৈ পিঁয়াজ দিব পাৰে, বা এটা দিলেও কথা নাই। মই অনলি দুটা দিছোঁ পিঁয়াজ। আপোনালোকে মানে কি সোৱাদ অনুসৰি যিমানখিনি বা পিঁয়াজ প্ৰয়োজন সেইখিনি লৈ ল'ব পাৰে। আৰু ইয়াত মই দিম পিচি লোৱা আদা ৰহুন। জলকীয়া আপোনালোকে তেলতো দিব পাৰে। মই আদা ৰহুনখিনিতে লৈ লৈছোঁ পিঁয়াজ। আপুনি বেছি লাগে নহয়, ইয়াতে লং ইলাচিখিনি দি লৈছোঁ, তেজপাত দিলোঁ, পিঁয়াজ দিলোঁ, আৰু কি আদা ৰহুনখিনি পেষ্ট কৰা সেইখিনি দি দিছোঁ। এইখিনি ভালকৈ ভাজি লওঁ, ৰঙচুৱা হওক অলপ। তাৰপিছত ইয়াত মই দিম হালধি মছলা, হালধি, যেনে ধনিয়া, জিৰা, ইয়াত চব মানে কি মিহলি অকণমান এচামুচৰ আধা দি দিছোঁ। অলপমান জালুকৰ গুড়ি দিছোঁ, কাৰণ জালুকৰ গুড়ি দিলে অলপমান খাই অলপমান টেষ্টি লাগে, আৰু বেছিকৈ দিলে বহুত জলকীয়া হ'ব, কাৰণ জালুকটো এনেও ঝাল বেছি। এতিয়া ভালদৰে লৰাই দিওঁ। এতিয়া মই দিম এইখিনি বিলাহী, এতিয়া মই দিম এই যি খেচখিনি আছে জহা, সেইখিনি দি দিছোঁ। ধীৰে ধীৰে
মই পানী দি দিলোঁ। এতিয়া ভালকৈ এইখিনি মানে কি উতলিব দিম। তাৰে পিছত মই মাছখিনি দি দিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।